অ পোহৰ বিচৰা চৰাইজনী, পোহৰ বিচাৰি পালানে তুমি? পাহৰি নাযাবা তুমি নিজান ৰাতি পূৰ্ণিমা দেখি তোমাৰ সেই অন্ধকাৰ কবি। অ পোহৰ বিচৰা চৰাইজনী, চাৰিওফালে অন্ধকাৰ কবিতাই ঢাকি ৰখা কবিক দেখা নাইনি তুমি? অলপ ধৈৰ্য ধৰা তুমি, সেদিন নহয় এদিন সকলোৰে চকুত পৰিব তৰাৰ দৰে কবিতাৰ মাজৰ পৰা পূৰ্ণিমাৰ জোনৰ দৰে কবিতাটি। সেইদিনা চাবা তুমি হাজাৰ জনতাৰ চকুৰ আগত উজলি তোমাক সাক্ষী কৰি। অ পোহৰ বিচৰা চৰাইজনী, নাকান্দিবা তুমি, তোমাৰ এই অন্ধকাৰ কবি নহয় ইমান দুৰ্বল আজি। মাৰ মৰম দেউতাৰ আশীৰ্বাদ বুকুত বান্ধি ওলাই আহিম পোহৰ হৈ এদিন। নুসুধে আজিৰ জনতাই বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, সুধিব মানুহ কিমান লিখিলি ছন্দবিহীন কবিতা আজি। গতিকে অ মোৰ পোহৰ বিচৰা চৰাইজনী, তই যদি লগত নাথাক লিখিম কিহেদি, সেই তই ধৈৰ্য ধৰ, অসম গৌৰৱৰ দৰে কবিতা লিখিম। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰি